আহচোন তাতে মই ভাত দিম। খোৱা তোমালোকে দেই পানীগিলাচ এইখিনি ভাত ভাত নোখোৱা নেকি তুমি? তোমালোকে খাই লোৱাচোন। সদায় আলু পিটিকা মই নাখাওঁ। মই কাইলৈ কাম কৰিবলৈ যাম দেই, তহঁতক ভাত দিম খা খাম দাই নিকাই খা খা দেই। কাইলৈ কিন্তু মাংস আনিবই লাগিব, নাইবা মই ভাতে নাখাওঁ। ল'ৰাকেইজনীয়ে খাং বুলি ক'লে কি হ'ব? বাপেক মাক নাইকিয়া ছোৱালীকেইজনী মোৰ লগতে আছে। কি কৰিম মই ভাবিয়ে পোৱা নাই, মোৰ বেয়াই লাগে। পানী নোখোৱাবি ছোৱালীকেইজনী খোৱাবি ছোৱালীকেইজনী। ডাঙৰ নাতিনীকেইজনী ভোকত মৰিছে, কাৰো ঘৰত কামো নকৰে। বিচাৰি গ'লোঁ, মেখেলা কাপোৰ কানিকে ধুম, পেটিকোট চেটিকোট লাওঁ, লাজ চাজ নকৰোঁ আৰু যাওঁ মই কাৰ ঘৰত পাওঁ চাউল কেইটামান বিচাৰি আনোগৈ, কাম এবাৰে কৰি দিম বুলি ক'ম। অঁ বাইদেউ, আপোনালোকে ওলকচোন। কাম আছিলে নেকি কৰাবলৈ? কাম নাই নহয়, কি কাম বাৰু? কিবা এটা কৰাব লাগিছিলে, মোৰ বৰ দিগদাৰ হৈছে চলিবলৈ, নাতিনীকেইজনী ভোকত মৰিছে। অঁ কাম বাৰু নাই, এতিয়া হৈয়ে গ'ল নহয়, তুমি ইমান দেৰিকৈ আহিছা। আৰু কাৰোবাৰ ঘৰত কৰাব নেকি? কাৰোবাৰ ঘৰত কাম, আমাৰ ঘৰত কাইলৈ দুটামান কাম হ'ব বাৰু, কাইলৈ আহিব নহ'লে। অঁ ঠিক আছে দিয়ক বাইদেউ, চাউল কেইটামান মই লাগিলে কাইলৈ কামকে কৰি দিম, নাতিনীজনী বৰ কষ্টত আছে। চাউল? অঁ দিয়া তেতিয়াহ'লে দুটামান চাউল, কাইলৈ কামলৈ আহিব লাগিব। আহিম। বেগটো ভিতৰলৈ লৈ যাওঁ, অঁ আনি দিম। এয়া লোৱা চাউল এইকেইটা। বহুত ধন্যবাদ দেই আই। হ'ব কাইলৈ আহিব লাগিব, কিন্তু টাইমত আহিব কিন্তু দেই, 8টা বজাৰ আগতে। অঁ হ'ব দেই আই, মোৰ বেয়াই লাগিছে কৈ শুনি কিনে। মই তাকে নাতিনীকেইজনী এইকেইটাকে খুৱামগৈ মই। ওলাইছোঁ মই কেনেনো যাম, চাৰিওকাষে বানপানী প্ৰভু ভগৱন্ত, নাতিনীকেইজনী ভোকে লঘনে আছে, ক'ত কাম পাম ভগৱানৰ ওচৰত এই ধূপ জ্বলাই প্ৰাৰ্থনা কৰি কৃষ্ণ ভগৱান দিনটোলৈ ওলাইছোঁ, ভগৱানে ভালে কুশলে যেন কাম এটা হাতত দিম, নাতিনীকেইজনী যাতে ভোকে লঘনে থাকিব নালাগে প্ৰভু ভগৱন্ত কৃষ্ণ, দিনটো সকলো বিপদৰ ৰক্ষা কৰে, যেন তেন কাম এটা পালেই হয় আৰু ভগৱান কৃষ্ণ কৃষ্ণ। অঁ বাইদেউ অঁ আহাচোন এইফালে, আহকচোন। অঁ মই কাপোৰ আনিছিলোঁ, বৰ ডাঙৰ বিপদত পৰিছোঁ। কি কাপোৰ আনিছা? এই যোৰ কৈছোঁ কাপোৰ পইচা 500মান হ'লেও দিয়কচোন, বৰ বিপদত পৰিছোঁ মই, উপায় নাই আৰু। ইমান ধুনীয়া কাপোৰযোৰ কিয় বিকিব লাগে? নাতিনীকেইজনীৰ কাৰণে থৈ দিছিলোঁ, মই উপায় নাইকিয়াত বিক্ৰী কৰিছোঁ এতিয়া। 500 টকা এযোৰ কাপোৰ দিব নোৱাৰি নহয়। 500 টকা কিমান দিয়ে দিয়ক আৰু, কিবা এটা চাই চিতি চলিবলৈ দিগদাৰ হৈছে যে। 300 টকাকৈ লৈ যোৱা দিয়ক যদি হয়। হ'ব, যেনেকৈ হ'লেও হ'ব। তেতিয়াহ'লে তুমি এইটো ঘৰতে বহা, মই আনি দিওঁ পইচাটো দেই। অঁ এয়া লোৱা মোৰ চলিবলৈ হ'ব ল'ৰাকেইজনী ভালে আছে এইকেইদিন? আছোঁ আৰু দুখে সুখে, যাওঁগৈ তেতিয়াহ'লে মই। অঁ হ'ব, গৈ থাকক। কেতিয়াবা কাম চাম ওলালে মাতিব। অঁ কাম ওলালে মাতিম বাৰু, এতিয়া কাম নাই বাৰু দেই। অঁ যাওঁগৈ দেই, বেয়া নাপাবা। ল'ৰাকেইজনী কিনো কৰি আছে, আহিব বজাৰ কৰি 500 টকা খুজিছিলোঁ নাপালোঁ, 300 টকাহে দিলোঁ। ল'ৰাকেইজনী চেণ্ডেল লাগে কৈছে। অঁ আই তহঁতি আজি কণীৰ লগতে ভাত খা দেই, খুজি মাগি আনি। অঁ আইতা, আজি কণীৰ লগত ভাত খাই বৰ ভাল লাগিছে ন, ইমান দিনৰ মূৰত। অঁ খোৱা আইতা তহঁতলৈ মই বজাৰ কৰি আনিছিলোঁ নহয়।
চাউল পাত আনিলোঁ, শাক আনিলোঁ, আমি এতিয়া খামগৈ দেই ভাত